হয়, প্ৰথমতে আপোনালোকক জনাওঁ যে উৰিষ্যাত যিটো মানে ঘূৰ্ণীবতাহ হৈছে তাৰ পৰিপ্ৰেক্ষিতত আমাৰ ৰেল বিভাগে সেই উৰিষ্যা হৈ যিবিলাক ট্ৰেইন অহা যোৱা কৰে সেইবিলাক ট্ৰেইনৰ যাত্ৰা বাতিল কৰিছে। গতিকে তাৰে ভিতৰত আমাৰ অসমৰ ট্ৰেইনো আছে, অসমলৈ অহা ট্ৰেইনো আছে, সেইও ট্ৰেইন বাতিল হৈছে। এতিয়ালৈকে আমি যোৱাকালি আৰু আজিকে ধৰি আমি প্ৰায় 8খন ট্ৰেইন বাতিল কৰিছোঁ। এই 8খন ট্ৰেইনৰ ভিতৰত প্ৰথমখন হ'ল যিখন যোৱাকালি শিলচৰৰ পৰা ত্ৰিবান্দ্ৰম অভিমুখে যাব লাগিছিলে, সেইখন ট্ৰেইন বাতিল হৈছে। সেইকাৰণে ত্ৰিবান্দ্ৰমৰ পৰাও শিলচৰলৈ সেইখন ট্ৰেইন ঘূৰি নাহে, অৰ্থাৎ 2খন ট্ৰেইন হ'ল। তাৰপিছত যোৱাকালি ৰাতিপুৱা আন এখন ট্ৰেইন গুৱাহাটীৰ পৰা ছেকেন্দ্ৰাবাদ অভিমুখে যাব লাগিছিলে, সেইখন ট্ৰেইনো বাতিল। সেইকাৰণে ছেকেন্দ্ৰাবাদৰ পৰাও গুৱাহাটীলৈ সেইখন ট্ৰেইন ঘূৰি নাহে। তাৰপিছত যোৱা ৰাতি আন এখন ট্ৰেইন বাতিল কৰিছোঁ আমি, সেইখন হ'ল কামাখ্যাৰ পৰা পুৰীলৈ যাবলগীয়া ট্ৰেইন। গতিকে সেইখন ট্ৰেইন যিহেতু পুৰীলৈ যাব নোৱাৰিলে, গতিকে পুৰীৰ পৰাও ঘূৰি নাহে সেইখন ট্ৰেইন। আৰু তাৰোপৰি আন এখন ট্ৰেইন যোৱাকালি আজিৰ দিনটোত কামাখ্যাৰ পৰা ছেকেন্দ্ৰাবাদলৈ যাব লাগিছিলে, সেইখন ট্ৰেইনো আমি বাতিল কৰিলোঁ। তাৰ কাৰণে ছেকেন্দ্ৰাবাদৰ পৰাও সেইখন ট্ৰেইন কামাখ্যালৈ ঘূৰি নাহে। গতিকে অহা যোৱাকে ধৰি সৰ্বমুঠ আমি আজি 2 দিন ধৰি আমি প্ৰায় 8খন ট্ৰেইন বাতিল কৰিবলগীয়া হৈছে। যাত্ৰীসকলৰ যথেষ্ট অসুবিধা হৈছে। বহুদিন আগৰ পৰা তেওঁলোকে ৰিজাৰ্ভেশ্যন কৰি থৈ দিছিলে যাম বুলি, কিন্তু যাব নোৱাৰিলে। এইটো এটা প্ৰাকৃতিক দুৰ্যোগ, সেইকাৰণে আমি উত্তৰ পূব সীমান্ত ৰেলৱে দুঃখিত। কিন্তু এতিয়া তেওঁলোকৰ যিবিলাক যাত্ৰাকালৰ যিটো টিকেট কৰিছিলে, সেই টিকেটৰ মূল্যটো আমি ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। অৰ্থাৎ যি যাত্ৰীয়ে য'ত টিকেট কৰিছিলে তেওঁলোকৰ সেই স্থানৰ পৰা তেওঁলোকে সেই কাউণ্টাৰৰ পৰা সেই টিকেটৰ মূল্য তেওঁলোকে ঘূৰাই ল'ব পাৰিব। ইয়াত আমি টিকেটৰ মূল্য কোনো কাটি নাৰাখোঁ।